কৃষ্ণ আমাৰ লাইখুটাস্থলীত উপস্থিত ভক্তগণক খন্তেক সময় মৌনতা অৱলম্বন কৰি শুনিবলৈ আমি সেৱা ধৰিছোঁ। আজি আমাৰ পৰম সৌভাগ্য আইসকলক অকণমান আঁতৰি আহিবলৈ অনুৰোধ জনাইছোঁ। শংকৰ মাধৱ অকণমান আঁতৰি আহক। সাংস্কৃতিক দিহানাম সমিতিৰ উদ্যোগত অকণমান আঁতৰি পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৩৫ নম্বৰ মাজিৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত এই সৰ্পাবৰী অঞ্চলত বিশ্ব অভিলেখৰ বাবে ইতিমধ্যে প্ৰস্তুতি আগবঢ়োৱা দিহানামৰ যি এক বিৰাট আয়োজন কৰা হৈছে, ভগৱন্ত পুৰুষৰ আশীৰ্বাদত অসমৰ বৰ সংস্কৃতিৰ বৰঘৰৰ পৰা বিশ্বক চমক প্ৰদান কৰাৰ কাৰণে ৬০,০০০ দিহানামতিৰ দ্বাৰা দিহানামৰ ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্ৰখনক আই সতীৰাধিকা শিলপুতা সমন্বয় ক্ষেত্ৰ নামেৰে অভিভূত কৰা হৈছে, নামাকৰণ কৰা হৈছে। আজি এই বিশ্ব অভিলেখৰ পিনে আগবাঢ়িবলৈ চেষ্টা কৰা দিহানামৰ প্ৰদৰ্শনৰ বাবে শুভাৰম্ভ কৰিবলৈ আই সতীৰাধিকা শিলপুতা সমন্বয় ক্ষেত্ৰত লাইখুটা স্থাপনেৰে শুভাৰম্ভ কৰাৰ কাৰণে আমাৰ অতি শ্ৰদ্ধাৰ ইৰাজ হিৰাজ তিনি ৰাজ্যৰ বন্দনী স্থান বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰদ্ধা ভাজনেশ্বৰ গৌতম পাঠক বাপক আদৰেৰে আমন্ত্ৰণ কৰা হৈছে। তেখেতক যিভাৱে আদৰিব লাগিছিল হয়তো আমি পৰা নাই, আনিব লাগিছিল কান্ধে ধৰি, আহিছে পৰি হৰি। আমি যদি আমাৰ ক'ৰবাত ভুল হৈছে সত্ৰাধিকাৰ প্ৰভুৰ চৰণ চিন্তা কৰি আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আজি এই অনুষ্ঠানৰ লাইখুটা শুভাৰম্ভ কৰাৰ আগমুহূৰ্তত সদৌ অসম শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ সভাপতি মহোদয় শ্ৰদ্ধাৰ গণেশ দাস বাপে এখন ফুলান গামোচাৰে তেখেতক আদৰণি জনাই লাইখুটা স্থাপনৰ কাৰণে আমাৰ অধিকাৰ প্ৰভু আগবাঢ়িব। সকলোকে সহযোগ কৰাৰ কাৰণে আমি সেৱা ধৰিছোঁ। কৃষ্ণ জানা যে নকল্প তাহান্ত বিনাই নাহি আমার পরম হরি ভক্তি দান
দিয়া জগত তাৰিলা সংহাৰ সিন্ধু হেনয় কৃপালু শংকৰ বিনা নাই নাহিয়ান বন্ধু ৰাম নাই নাহিয়ান বন্ধু। মই পৰম শ্ৰদ্ধাৰ আজি এনেহেন এটি মহান তথা বৃহৎ অনুষ্ঠানত আপোনাসৱৰ নিচিনা ভকত বান্ধৱ আই মাতৃসকলৰ পদতোলা ল'বলৈ পাই মোক নিজকে ধন্য বনাইছে, মই নিজকে ধন্য মানিছোঁ। দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ এই অনুষ্ঠানত আমি বৰপেটাৰ পৰা সত্ৰৰ পৰা আহিছোঁ। মই ডেকা সত্ৰীয়া হিচাপে আহিছোঁ। মোৰ লগত আমাৰ বৰপেটা সত্ৰৰ 7 সম্পাদক তেখেত আহিছে আৰু এজন সদস্য আহিছে, আমি 3জন আহিছোঁ। আচলতে মই এই যিটো পৰিৱেশ দেখা পালোঁ, আচলতে এনেকুৱা পৰিৱেশ সঁচাকৈয়ে অভিলেখযোগ্য। পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেৰা অতি গুপ্ত স্বৰূপে আছিলা, লোকক কৃপায়ে হৰি শংকৰ স্বৰূপে আহি মুদ ভাঙি সমস্তকে দিলা। হৰিনাম প্ৰেম ৰস অমৃত নিধিক বান্ধি গুপ্ত কৰি থৈলা দেৱগণে, দয়ালু শংকৰে পাই তুলি মুদ ভাঙি দিলা সুখে পান কৰা সৰ্বজনে। হৰিনাম গুপ্ত ভৈল মনুষ্যত পূজা ৰৈল বলি ৰংগ কৰে দেৱ সৰ্ব, হেন হৰি নাম ধৰ্ম শংকৰে বিদিত কৰি চুৰ কৰিলা দেৱতাৰ গৰ্ব। এনেহেন হৰিনাম বৈকুণ্ঠত প্ৰথমতে প্ৰেম অমৃত নদী স্বৰূপে বৈ আছিলে। যেতিয়া সেইজন ঈশ্বৰ কৃষ্ণই, দৈৱকী নন্দন ঈশ্বৰ কৃষ্ণই নিজ শংকৰ আৰু মাধৱ এই দুই ৰূপ ধাৰণ কৰি এই জগতলৈ আহি আবিৰ্ভাৱ হৈছিলে, তেওঁ অৱতাৰ ধাৰণ কৰাৰ উদ্দেশ্য আছিল এটাই যে ইটো লোক সমস্তক কৰিবে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। ঈশ্বৰে শংকৰ মাধৱ স্বৰূপে অৱতাৰ ধাৰণ কৰি বৈকুণ্ঠৰ পাৰ ভাঙি আমালৈ যি মহান কৃপা ৰস বৈকুণ্ঠ প্ৰেম অমৃত ৰস দান কৰিলে, সমস্ত আমি অসমবাসীৰ লগতে ভাৰতবাসীৰ লগতে সমস্ত বিশ্ববাসীক এই বৈকুণ্ঠৰ অমৃত ৰস পান কৰাৰ সুবিধাৰ্থে আজি এই যিটো অনুষ্ঠান আমাৰ বাপ বান্ধৱসকলে উদ্যোক্তাসকলে অনুষ্ঠিত কৰিছে, মই সম্পূৰ্ণৰূপে বৰপেটা সত্ৰৰ তৰফৰ পৰা ইয়াতে আশীৰ্বাদ কৰা হৈছে। বোলে তুমিহে কেৱলে সত্য মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান, নমাগহ সুখ পাব নলাগে মুকুতি তোমাৰ চৰণ মাত্ৰ থাকক ভগৱতী, মুখে লোক নাম মোৰ কৰ্ণতৱ কথা, হৃদয় পাদ পদ্ম কথা, সজ্জনৰ সংগ নুগুচক সৰ্বক্ষণে, এতেকে প্ৰসাদ মাগ তোমাৰ চৰণে। নমো নমো নাৰায়ণ প্ৰসন্ন হৈক হৰি, কৰিক মায়ক নিৰ্যান, আপোনাৰ মহিমা আপুনি ব্যাপক কৰি জীৱক কৰি পৰিত্ৰাণ। মহাপুৰুষ পৰম গুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাই উদ্ভাসিত কৰা এই বৈকুণ্ঠ প্ৰেম অমৃত ৰস আজি উথলিত হৈছে, আৰু আজি এই উথলিত হোৱা বৈকুণ্ঠ প্ৰেম অমৃত ৰাস সমস্ত বিশ্ববাসীৰ ওচৰত অৱগত কৰাবৰ কাৰণে যিটো প্ৰয়াস চেষ্টা কৰা হৈছে, আচলতে এইটো মহা
কষ্টদায়ক আৰু জটিলদায়ক, তথাপিতো ভগৱন্তৰ কৃপাত গুৰুজনাৰ আশীৰ্বাদত সমস্ত কাৰ্য সিদ্ধি হয়। আমি তাকে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, গুৰুজনাই আশীৰ্বাদ কৰক, ঈশ্বৰে বা কৃপা কৰক। যি লক্ষ্য উদ্দেশ্য আগত ৰাখি আজি আমি এনেকুৱা মহান তথা বৃহৎ অনুষ্ঠান এটি উন্মোচন কৰিবৰ কাৰণে, লাই খুঁটা উন্মোচন কৰিবৰ কাৰণে আজি আমি উদ্যোগ গ্ৰহণ কৰিছোঁ। যাতে ভগৱন্তই সকলোকে কৃপা কৰে, গুৰুজনাই আমাক আশীৰ্বাদ কৰে, আশে কামনা কৰি এটি আইসকলে উৰুলি দিয়ক, বাপুসকলে এটি হৰিধৰ্ম দিয়ক। সমস্তৰে কল্যাণ কামনা কৰি জয় মা দুৰ্গা গুৰু চিন্তি উচ্চস্থলে হৰিব 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 আৰু হৰিব 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 আৰু হৰিব হৰিব হৰিব। কৃষ্ণ জয় গুৰু শংকৰ, জয় গুৰু মাধৱ, কৃষ্ণ 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 ৰাম। কাৰ্যকৰী সভা উপসভাপতি নৱজ্যোতি মহন্তক তেখেতক সহায় কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ক'ত আছে?